হওক এনেকুৱা ধৰণৰ আপোনালোকে পৰিধান কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ গহনাবিলাক বজাৰ মূল্য আপোনাৰ 750 টকাৰ পৰা 1500লৈকে হয় আপোনাৰ বিট জুৱেলাৰী তেনেকুৱা ধৰণৰ। এনেকুৱা ধৰণৰ ইয়েৰিংছবিলাক আপোনাৰ সাধাৰণতে 100ৰ পৰা আৰম্ভ কৰি 500 তেনেকুৱা ধৰণলৈকে হয়। নমস্কাৰ, মই দীপক গগৈ। আজি এটা পজিটিভ আৰু ইনস্পায়াৰিং ষ্টৰী আপোনালোকক জনাম। ল'ৰা এজনৰ ঘৰত আছোঁ আৰু ল'ৰাজনৰ হাতত কেইবাটাও ৰেকৰ্ড আছে। এইখনলৈ মন কৰকচোন, আছাম বুক অফ ৰেকৰ্ডছ। ইয়াৰ পিছফালে এখন আছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ। তাৰপিছত আছে চাৰ্টিফিকেট অফ এপ্ৰিচিয়েশ্যন। তাৰপিছত এনেকৈ আছাম আৰু ইণ্ডিয়াৰ কেইবাটাও ৰেকৰ্ড হোল্ডাৰ সেই ল'ৰাজন। অইল ইণ্ডিয়া লিমিটেডেও এটা খুব ধুনীয়া মমেণ্টটো দি থৈছে। আৰু ইয়াত এইখন চাওক, এনেকুৱা ধৰণৰ বহুতকেইটা ৰেকৰ্ড আৰু বহুতকেইটা মমেণ্টো ল'ৰাজনৰ ওচৰত আছে। ব্যৱসায় কৰিছে, ধুনীয়া ব্যৱসায়, উপকৃতও হৈছে। আৰু ক'ত কৰিছে, কেনেকৈ কৰিছে, সকলো জনাম। ভিডিঅ'টো শেষলৈকে চাব। মুগা শিল্পৰ বাবে বিখ্যাত অসম। মুগা সূতাৰ বিষয়ে আপোনালোকে বিভিন্ন সময়ত শুনিছে। মুগা সূতাৰ অলংকাৰ বনাই এটা বিপ্লৱ কঢ়িয়াবলৈ সক্ষম হৈছে দীপকে। আৰু দীপকৰ বিষয়ে সকলো জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এই অলংকাৰ প্ৰস্তুতৰ যি অলংকাৰ বনাই আছোঁ আজি আপোনালোকে দেখিছে। আৰু প্ৰশিক্ষণ লৈছিলোঁ মই গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ গুৱাহাটী। আৰু স্পনচাৰ কৰিছিলে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ পৰা। আৰু আপোনালোকক আজি দেখাওঁ আহক এটা ছেট, এটা আপোনাৰ বিট জুৱেলাৰী বুলি কয় এইটো খুব এটা সুন্দৰ জুৱেলাৰী। আৰু এইবিলাক গহনা আপোনাৰ যিকোনো এজন মানুহে পিন্ধিব পাৰে আৰু যেনেকুৱা আপোনাৰ কাষ্টৰ নহওক কিয় সকলোৱে পৰিধান কৰিব পাৰে। সম্পূৰ্ণ এইটো গ্লাছ বিটছত বনোৱা গৈছে, সম্পূৰ্ণ হাতেৰে গুঠি পেলাই বনোৱা হয়। সাধাৰণতে এনেকুৱা গহনাবিলাক পটককৈ আমাৰ বজাৰত পোৱা নাযায়, খুব এটা ইন'ভেটিভ হয়। যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া এক্সাম দি পেলাই মই এই প্ৰশিক্ষণ ল'বৰ কাৰণে মই গুৱাহাটীলৈ আহিলোঁ অইল ইণ্ডিয়াৰ সহযোগত। আৰু ইয়াতে আহি পেলাই মই যেতিয়া দেখিলোঁ মানে অলংকাৰ প্ৰস্তুতৰ কেনেধৰণে তেওঁলোকে বনায় আৰু খুব এটা নতুনত্ব পথ দেখিবলৈ পালোঁ, সেই হেতুকে মই আজি এই ব্যৱসায়টো কৰিয়ে আছোঁ বৰ্তমান। পাৰ্টি ৱেৰ হওক এনেকুৱা ধৰণৰ আপোনালোকে পৰিধান কৰিব পাৰিব। আৰু এনেকুৱা ধৰণৰ গহনাবিলাক বজাৰ মূল্য আপোনাৰ 750 টকাৰ পৰা 1500লৈকে হয় আপোনাৰ বিট জুৱেলাৰী তেনেকুৱা ধৰণৰ। এনেকুৱা ধৰণৰ ইয়েৰিংছবিলাক আপোনাৰ সাধাৰণতে 100ৰ পৰা আৰম্ভ কৰি 500 তেনেকুৱা ধৰণলৈকে হয়গৈ আৰু মিনিমাম প্ৰাইচ ইয়েৰিংছৰ ক্ষেত্ৰত লৈ পেলাই। আৰু বাকী নেকলেছৰ ক্ষেত্ৰত লৈ পেলাই আপোনাৰ 500ৰ পৰা আৰম্ভ কৰি 10,000লৈকে হয়। অসমৰ আপোনাৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ আপোনাৰ চেন্নাই যায়, আপোনাৰ দিল্লী যায়, ৰাজস্থান জয়পুৰ যায়। আৰু ভাৰতৰ বাহিৰতো গৈছে ইতিমধ্যে, লণ্ডন গৈছে আপোনাৰ, আৰু আমেৰিকাও গৈছে তেনেকৈ মুগা সূতা যোনটো মই গহনা ইতিমধ্যে প্ৰস্তুত কৰি আছোঁ। কাষ্টমাৰৰ ফিডবেকটো খুব ইম্পৰ্টেণ্ট। কাষ্টমাৰ ফিডবেকটো কেনেকুৱা ধৰণৰ পাইছে? হয়, যিহেতু বজাৰখনত আপোনাৰ গহনা বিচাৰিবলৈ যাওঁতে সদায় মানুহে এক নতুন কি আহিছে আমি সেইটো চাওঁ প্ৰথমতে। গতিকে নতুন এটা যদি বিচাৰি পায় তেতিয়াহ'লে আপোনালোকে সেই গহনাটো যেতিয়া লৈ যায় তেতিয়া ফিডবেকটো যথেষ্ট ভাল। ফিডবেক কেতিয়াও বেয়া অহা নাই, বহুত ভাল ফিডবেক পাই আছে। গ্লাছৰ দেখিলোঁ, তাৰ লগতে মুগা সূতা আৰু কি ধৰণৰ কামবোৰ কৰা হয়? হয়, আপোনালোকেতো সোণৰূপৰ গহনাখিনি আপোনালোকে ইতিমধ্যে বজাৰত দেখি পায় বা মণিৰে গহনা দেখি পায়। আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তত অসমখনে আপোনাৰ গছ গছনি আৱৰি থকা বিভিন্ন কিছুমান গছৰ গুটিৰেও গহনা প্ৰস্তুত কৰিব পাৰি। আৰু সেইবিলাক আপোনাৰ হেল্থ বেনিফিটো কিছুমান বহুত আছে, যোনবিলাক আপোনাৰ পূৰ্বৰ ককা দেউতাৰ পৰা তেওঁলোকেও কৈ আহিছে যে কিছুমান গছৰ গুটি আমাৰ হেল্থৰ বহুত বেনিফিট আছে। গতিকে তেনেকুৱা ধৰণৰ গছৰ গুটিও আমি অলংকাৰ বনাই আছোঁ আৰু বজাৰত যথেষ্টখিনি চাহিদা আৰু সমাদৰ পাই আছোঁ। মানে প্ৰশিক্ষণৰ ক্ষেত্ৰত যে জড়িত, অকণমান কোৱাচোন কেনেধৰণৰ প্ৰশিক্ষণ দি আছে? বৰ্তমান মই ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ গুৱাহাটীস্থিত যোনখন ইনষ্টিটিউট আছে তাৰে মই যিহেতু তাৰে ষ্টুডেণ্ট আছিলোঁ আৰু বৰ্তমান তাৰ লগতে জড়িত হৈ আছে এখন চৰকাৰী স্কিম, যোনখন আপোনাৰ ভাৰতীয় জনজাতীয় বিকাশ মিছন বুলি কয় স্কিমখন। আৰু সেই স্কিমখনৰ আণ্ডাৰতে মই অসমৰ বিভিন্ন ঠাইত জনজাতীয় লোকসকলৰ ঠাইত গৈ পেলাই মই তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিয়ে আছোঁ তেওঁলোকক। এতিয়া আমাৰ দৰ্শকসকলে দীপকে বনোৱা অলংকাৰসমূহ দেখিলে। লাষ্টত দীপকে এটা কথা কওঁ, নতুন প্ৰজন্মই যদি শিকিব বিচাৰে বা যদি আগ্ৰহ প্ৰকাশ কৰিছে, ব্যৱসায় কৰিব বিচাৰে,
কি কৰিব লাগিব? প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে। আৰু যদি কোনোবাই ব্যক্তিগতভাৱেও এই প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰে আপোনাৰ জুৱেলাৰীৰ বিষয় লৈ পেলাই, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব 8638142172। মই পুনৰ এবাৰ কৈ দিছোঁ 8638142172। কামটোৰ ক্ষেত্ৰত সদিচ্ছাটোৱে মূল মন্ত্ৰ। যদি আপোনাৰ সদিচ্ছা থাকে নিশ্চয় আপুনি আগবাঢ়িব পাৰিব। দীপকৰ দৰে এনে এটা সন্মান আপোনাৰ ঘৰতো আহি পৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা দিনত নতুন এটা বিষয়তে আপোনালোকৰ ওচৰত উপস্থিত মানুহ আজিলৈ নমস্কাৰ।